ধনচদা কি কৰিছে পকাত লাইন খাই পৰি? ইমান গৰম উঠিছে, লাইনটো নাই, সেইকাৰণে পকাতে লেংখা পৰি আছো আৰু। পিছে কোৱাচোন তুমি বা কিয় আহিলা? নাই এনেই বোলো ধনচদাহঁতৰ ঘৰৰ পৰা আহোঁগে, বহুত দিন অহা নাই, সেইকাৰণে আহিলো আৰু। আহিলা ভালেই কৰিলা, মই এনেই শুই খাই আছিলো, ব'লা কথা পাতি থাকোঁগে বহি। পিছে পোনাকণ নাই নেকি? আছে ৰ'বা, সি আহিব এতিয়া, তুমি অহা গম পাই। ধনচদাই বানপানীতে বহুত মানুহৰ জীৱন ধ্বংস কৰি দিলে ন? পইচাহেনে আৰু ইমান মানুহৰ বস্তুবোৰ ধ্বংস হৈ গৈছে, ঘৰ দুৱাৰ ভাগি গৈছে, গৰু ছাগলী মৰি গৈছে। এতিয়া ধনচদা চাব আকৌ বানপানী শুকোৱাৰ পিছত কিমান গোন্ধ হ'ব। গোটেইখন গোন্ধত থাকিব নোৱাৰা হৈ যাব। দেৱকান্দা, আপুনি কেতিয়া আহিলে? মই গমেই নাপাওঁ দেখোন। মই অহা বেছি সময় হোৱা নাই। পিছে তুমিনো কি কৰি আছিলা? আজি ৰাতিপুৱাৰ পৰা ইমান পেটটো বেয়া হৈ আছে, এতিয়ালৈকে 4-5 মান লেট্ৰিনলৈ গ'লো, এতিয়া মই লেট্ৰিনতে সোমাই আছো। আপত্তি লগাই হোটেল এখনলৈ গৈ ঠাহি পুৰা হাৰিছে, হ'ব এটা। শুনাকণ, এইবিলাক বস্তু ইমানকে খাই নাথাকিবা দেই। হ'ব দিয়ক, নাখাওঁ আজিৰ পৰা, গম পাই গৈছো নহয়। তহঁতি ভুচুং বহু আটাই যাক বহি ইয়াত কি কৰি আছ? নাই দেউতা, ইমান বোলো গৰম উঠিছে, সেইকাৰণে গোটেইকেইটা ইয়াতে বহি আছো। ককা, আগতে আহিলে যে তুমি কিবা কিবি লৈ আহা, মোলৈ আজি একো নাই অনা নেকি? আনিছো, কেলৈ নানিম তোলে? তোমাৰ দেখোন হাতত একোৱেই নাই। আছে, বাহিৰতে আম এগাল পালা থৈ আহিছো বান্দাতে, যা লৈ আগে। মজাৰ কথা, মোৰ আম খাবলৈ মন গৈ আছিল, আজি ককাই লৈ আহিলে। ককা, লৈ আহিলো আম। আমখিনি দেখিবলৈ বহুত ধুনীয়া, খাবলৈ বহুত ভাল লাগিব। এতিয়া এইখিনি থৈ আগে, আমি নৈ কিনাৰলৈ যাম এতিয়া। ৰ'বা, ময়ো যাম, মই এইখিনি থৈ আহোঁগে। ব'লা পাপা। আপুনি যায়নে দেউতা? যাম, অকল তহঁতিয়ে যাওঁ নেকি হা? মোক নিনিয়? জোঁৱাই, তোমালোকৰ গাঁৱত বহুত ধুনীয়া নদী আছে দেই। দেউতা, মই যেতিয়া চোলাই একগিলাচ মাৰি লওঁ, তেতিয়া মোক ধনেশ্বৰীয়ে ভিতৰ সোমাবলৈ নিদিয়ে যে, মই তেতিয়া এই নদী কিনাৰতে পৰি থাকোহি আৰু বেং খাই। জোঁৱাই, তুমি মোকো মাতিবা আকৌ চোলাই খাবলৈ। মই এনেই ঘৰত কেঁচাম গোন্ধোৱা কলহ মালসোপা মাৰি থাকো। ধনেশ্বৰদা এতিয়া বহে নে থিয় হৈ থাকে? ৰ'বা, বহিয়ে দিওঁ। ৰ'বা পাপা, মই শুইয়ে দিওঁ। মইতো বহিব নোৱাৰো, কঁকালৰ বিষ আছে, মই থিয় হৈ থাকো দে। ককা, কঁকাল বিষ যদি নদীলৈ পেলাই দিওঁ নেকি? শগুনে খোৱা, তই মোক নদীলৈ পেলাবলৈ আহিছ? মোৰ আকৌ কঁকালটোহে বেয়া, হাতকেইটা বহুত ভাল, এক চৰ দি দিলে একদম কণামৰ ঘূৰা দি ঘূৰিবি। হ'ব দিয়ক, ব'লক যাওঁগে, বহুত সময় বহিলো। ব'লক। তেন্তে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলো। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে ভাল লাগে। পাপা হাতটো গ'লগে, এতিয়া মোৰ যাওঁগে, নদী কিনাৰত মোৰ অকলে ভয় লাগে।